গতিকে বিদেশীৰ বুজা অসমীয়াই নলয় 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 কেতিয়াও নলয় কাৰ বিষয়ে আৰু সকলোৱে সময়ত কৈ আহিছে আৰু বক্তা আছে সমুজ্জ্বল দা আছে দীপাংকৰ দা আছে সকলো আছে কবই মই দীঘলীয়া নকৰো এইখিনিতে আসলে এটা কোৱাৰ বিষয় নহয় কিন্তু মোৰ অনুৰাগী কেইজন মানে বৰ দুখ পাইছে কান্দি কান্দি ফোন কৰে বাইদেউ আপোনাক ফেসবুকত ট্ৰোল কৰিছে আপুনি কিয় একো মাত নিদিয়ে কিয় কেছ নিদিয়ে কি হ'ব কেছ দিলে মই সুধিছো কাক কেছ দিম এই আৰক্ষীক কেছ দিম আমাৰ কেছ লব জানো আৰক্ষীয়ে নলয় এগৰাকী মহিলাৰ কণ্ঠ ৰোধ কৰিবলৈ আচ্ছা ট্ৰোল কোনে কৰিছে বাৰু হঠাৎ বৰষাৰণী বিষয়ে কাৰ বিৰোধিতা কৰিলে আৰু হঠাৎ সোশ্যাল মিডিয়াত ট্ৰোলিং আৰম্ভ হৈ গ'ল মোৰ সাজপাৰক লৈ পেলাই কোনে কৰিব পাৰে ট্ৰোল মই নকওঁ আপোনালোকে কওক কোনে ট্ৰোল কৰিছে মোক বিজেপি আইটি সেল নে কি ক'লে আচ্ছা এগৰাকী মহিলাৰ কণ্ঠ ৰোধ কৰিবলৈ আপোনালোকে ইমান নিম্নমানৰ কৌশল অৱলম্বন কৰিবলগীয়া হ'ল বৰষাৰণী বিষয়াক বস্ত্ৰ কি পিন্ধিব লাগে সাজপাৰ কি পিন্ধিব লাগে আপোনালোকে শিকাব নালাগে বিহু মঞ্চত পূজা মণ্ডপত কি পিন্ধিব লাগে পাৰ্টিত কি পিন্ধিব লাগে মই জানো আৰু এটা কথা কৈ থওঁ মই যি পিন্ধি যাওঁ মোৰ ঘৰৰ পৰা পিন্ধি যাওঁ গতিকে মোৰ মা দেউতাৰ চকুত কথা কৈব পৰালৈকে মই পৃথিৱীত কাকো খাতিৰ নকৰো এইখিনিকে কৈ মই বেছি দীঘলীয়া নকৰো সংলাপ কৈ ভাল পাওঁ অভিনয় ভাল পাওঁ পাগলৰ দৰে ভাল পাওঁ বৰষাৰণী বিষয়াৰ সমস্ত অস্তিত্ব দুটা আখৰৰ শব্দই গঢ়ি তুলিছে কি জানেনে বিয়াৰ সময়ত যেতিয়া মোৰ স্বামীয়ে বিয়াৰ প্ৰস্তাৱ দিছিল দুটা কথাই কৈছিল অভিনয় কলা মই বাদ নিদিওঁ আৰু অসম এৰি নাযাওঁ এই দুটা আখৰৰ শব্দৰ বাহিৰে বৰষাৰণী বিষয়ে একো বুজি নাপায় এখন নাটক কৰিছিল ধুৰাসাপ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ ছুটি গল্প আছিল নাট্যৰূপ দিছিল নৰেন পাটগিৰিদেৱে তাতে এটা সংলাপ আছিল জানেকিয়ে কয় জানেকিক বিভিন্নজন পুৰুষে ঠগে কিন্তু আজি আহি থাকোতে মোৰ মনলৈ আহিছিল এই সংলাপটো যদি মই আজি অসমী আই ভগ্নী হিচাপে যদি লওঁ তেওঁ যদি তেওঁৰ ককায়েক কেইজনক কয় যি কেইজন ককায়েকক বাগজৰি দিছিলে কয় তেনেহলে কেনে হ'ব বাৰু সংলাপটো হ'ল জানো ককাইটি তহঁত লিখা পঢ়া জনা মানুহবিলাকে কি কথাত কি মেৰপাক লগাই ক মই ধৰিবকে নোৱাৰো পিছে এটা কথা মই ঠিকে ধৰিব পাৰিছো মনোমোহন ৰুদ্ৰ আৰু তপুধৰে মোক ভোগ লালসাৰ জুইত সেকি মাৰিব খুজিছিল আৰু তই ককাইটি ৰস দিবলৈ আহি মোৰ কামিহাৰ কেইডালতো বিহ ঢালি দি গলি গতিকে অসমীয়াৰ কামিহাৰত ৰস দিবলৈ আহি বিহ ঢালি দিয়া কোপাক আমি কিন্তু খুদাই নেৰো আমি নামানো জয় আই অসম জয় আই অসম জয় আই অসম